এতিয়া পুৰা হট হৈছে, হট টপিক এতিয়া যোৰহাটৰ নগ্ন ভিডিঅ' অশ্লীল ভিডিঅ' নিৰ্মাণৰ লিংক বিচাৰি আছে। এই ভাই লিংক আছে নেকি, লিংক আছে নেকি, লিংক আছে নেকি, হৈ আছে কি ভাই ধৰিব পৰা নাই। মানে মানুহৰ মেণ্টেলিটি কোনটো ষ্টেজত গুচি গৈছে। আৰু মানে এই যোৱা ৩-৪ দিনত আমাৰ অসমৰ পৰিৱেশটো হৈছে কি ভাই, সঁচাই মানে ভাবিলে আচৰিত লাগে। মানে আমি কোনখন সমাজত বাস কৰিছোঁ, কোনটো ঘটনা আপুনি চাব। মানে সৌহিদিনা আপোনাৰ এই বিহু ফাংচন চাব গৈ কিনে সেই যে কণমানি ছোৱালীজনী হত্যাৰ বলি হ'ল, সেই ঘটনাটো চাব নে যোৰহাটৰ বৃদ্ধগৰাকী যে আত্মহত্যা কৰিলে অশ্লীল ভিডিঅ' তেওঁৰ মানে পাব্লিছ হোৱাৰ কাৰণে, সেই ঘটনাটো চাব নে ডক্তৰ দম্পতীৰ যি শিশু নিৰ্যাতনৰ ঘটনা সেইটো চাব। মানে আমি মানে কোনখন সমাজত মানে বাস কৰি আছোঁ, মানুহৰ মেণ্টেলিটি এনেকুৱা কিহৰ কাৰণে হৈছে। মানে সঁচাই ভাবিবলগীয়া এটা কথা। মানে কি আমি মানে মানুহ বুলি যিটো শব্দ, সেই শব্দটোৰ সঁচাকৈ মানে আমি যোগ্য হয়নে, কিবা লাগিছে মানে ভাবিলে মানে কি ক'ম আৰু। চাওক, আৰু আমাৰ মানে এতিয়াতো ৰমৰমীয়া ব্যৱসায় এই ঘটনাবিলাকক লৈ কিনে নিউজ চেনেলবিলাকৰ। মানে আমাৰ অসমত কি হয়, এটা বস্তু যদি ওলাল, কিবা এটা যদি ওলাল, সেইটোকে মানে আৰু পূৰা চলি থাকিব আৰু 10 দিন 12 দিন 15 দিন 1 মাহ ধৰি সেইটোৱে চলি থাকিব। মাজতে ভাইৰেল হ'ল কৰিশ্মা নাথ, সেই নিউজে চলি থাকিল। তাৰপিছত সিদিনা সেই কণমানি ছোৱালীজনীৰ হত্যাকাণ্ডটো সেইটো চলি থাকিল। তাৰপিছত এতিয়া পূৰা হট হৈছে, হট টপিক এতিয়া যোৰহাটৰ অশ্লীল ভিডিঅ' নিৰ্মাণৰ কেলেংকাৰীটো। আৰু তাৰে লগে লগে সমান্তৰালকৈ এই ডক্তৰ দম্পতীৰ যি নেকি শিশু নিৰ্যাতনৰ লগত জড়িত। মোবাইলটো খুলিবই নোৱাৰে আপুনি, এইবিলাকেই নিউজ। মানে সঁচাই পৰিৱেশটো মানে কি ক'ম আৰু। আৰু মানুহৰ মেণ্টেলিটি চাওক, যে ভয় নকৰা হৈছে আজিকালিৰ মানে মানুহবিলাকে। ছোৱালীজনী যোৰহাটৰ সেই ছোৱালীজনী তাইৰ লগৰ ল'ৰাৰ লগত লগ লাগি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰিছে, আপুনি ভাবি চাওক। আৰু এইটো কিহৰ কাৰণে, যে সহজে পইচা ঘটাৰ মানে এটা মাধ্যম হিচাপে তেওঁলোকে এই বস্তুটোক লৈছে। মানে আজিকালিৰ মই কি কওঁ, কিছু সংখ্যক মানুহৰ মেণ্টেলিটি এনেকুৱা হৈছে যে কেনেকৈ অতি সোনকালে ধনী হ'ব পৰা যায়, কেনেকৈ কম সময়ৰ ভিতৰত বেছি পইচা ইনকাম কৰিব পৰা যায়। আপুনি মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দৌৰি দৌৰি কষ্ট কৰি কৰি পইচা ইনকাম কৰি আছোঁ। আৰু কিছুমানে মানে এনেকুৱা মেণ্টেলিটি লৈ ঘূৰি আছে যে সহজতে কেনেকৈ মানুহক শোষণ কৰি তাৰপিছত কিবা এটা হাতকে মানে সমাজত মানে ধৰক বৈধ নহয়, কিন্তু অথচ সেই বস্তুটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বেছি, এনেকুৱা কিবা এটা কাম কৰি কিনে সোনকালে ধনী হ'ব পৰা যায় নেকি, এনেকুৱা চিন্তা চৰ্চাৰ মানসিকতা লৈ কিনে এচাম মানে আগবাঢ়ি আহিছে এতিয়া। মানে কোনটো লেভেললৈকে গুচি গৈছে আপুনি ভাবি চাওক। আৰু এই যে অশ্লীল ভিডিঅ' নিৰ্মাণ কৰিছে, এইটো মানে এইটোৱে প্ৰথম ঘটনা নহয়, এনেকুৱা আপোনাৰ বিভিন্ন ঘটনা চলি আছে। এইটো এতিয়া পৰত আহিছে কাৰণেহে আমি গম পালোঁ, কিন্তু আপোনাৰ নজনাকৈ বহুত এনেকুৱা চলি আছে। আজিকালি বহুতে এই বস্তুটো মানে কি কৰে, আপোনাৰ ব্লেকমেইল হিচাপে কাম কৰে। আপুনি চাব কেতিয়াবা আপোনাৰ ফেচবুকত ৰিকুৱেষ্ট আহিব, কিছুমান ছোৱালীৰ ৰিকুৱেষ্ট আহিব, ফ্ৰেণ্ড ৰিকুৱেষ্ট মানে। চ' আপুনি সেই ফ্ৰেণ্ড ৰিকুৱেষ্ট আপুনি একচেপ্ট কৰিব, তাৰপিছতে আপোনাৰ তাত মেছেজ অহা আৰম্ভ। ক'ত ঘৰ আপোনাৰ, হাই হাউ আৰ ইউ, ডু ইউ ৱান্ট টু টক উইথ মি, ইংলিছত প্ৰথমতে লিখিব। क्या कर रहे हो जी, মানে হিন্দীতো লিখে, क्या आप ভিডিঅ' কল के लिए ইণ্টাৰেষ্টেড হে, এনেকৈ লিখে। যোনে নাজানে এইবিলাক, তেওঁতো সেই ফাণ্ডত পৰি যাব। তাৰপিছত ৰিপ্লাই কৰিব, য়েছ মই ভিডিঅ' কলত ইণ্টাৰেষ্টেড। সেইফালৰ পৰা ৰিপ্লাই আহিব যে আপোনাৰ হোৱাটছআপ নাম্বাৰ দিয়ক। হোৱাটছআপ নাম্বাৰ পঠাই দিব নজনা ব্যক্তিয়ে। তাৰপিছত হোৱাটছআপ কলিঙত মানে আপোনাৰ নগ্ন ভিডিঅ'। তাৰপিছত সেইফালৰ পৰা গাইড কৰি থাকিব যে আপুনি এনেকুৱা কৰক তেনেকুৱা কৰক। আৰু এইফালৰ মানুহটো সিও ভাবিছে, বাহ বঢ়িয়া ধুনীয়া ছোৱালী এজনী মোৰ লগত মানে হোৱাটছআপত ভিডিঅ' কলিং কৰি আছে, গতিকে ময়ো কৰোঁ। সেনেকৈ বহুত মানুহ ফচিছে, আপোনালোকে নিউজত নিশ্চয় পাইছে। আজিৰ পৰা 4-5 মাহমান আগতে এটা নিউজ পাইছিলোঁ যে ৰিটায়াৰ্ড আৰক্ষী বিষয়া এজন ফচিছে। আৰু মানে তেওঁলোকে এনেকুৱা মানুহক টাৰ্গেট কৰি লয় যিখিনিয়ে মানে অলপ টেকন'লজি লৈ কিনে
অলপ মানে পিছপৰা, সিমান ধৰক জ্ঞান নাই মোবাইলৰ ওপৰত, হোৱাটছএপৰ টেকন'লজিৰ ওপৰত বা ফেচবুকৰ টেকন'লজিৰ ওপৰত জ্ঞান নাই, তেনেকুৱা মানুহবিলাকক মানে টাৰ্গেট কৰে। চ' আজিকালি বিভিন্ন প্ৰকাৰৰ ফ্ৰডেৰে গোটেই পৃথিৱী ভৰি পৰিছে। কেইদিনমান আগতে মোৰ তাত এটা SMS আহিল, তাত লিখা আছে যে আপুনি লাষ্ট যি বিল দিছিলে ইলেক্ট্ৰিচিটিৰ, সেই বিলখন আপডেট হোৱা নাই, গতিকে আপোনাৰ ইলেক্ট্ৰিচিটি কাটি দিয়া হ'ব আপোনাৰ ঘৰৰ। চ' মেছেজটো পাই মোৰ হাঁহি উঠিল, কাৰণ মোৰ যিটো ইলেক্ট্ৰিচিটি ঘৰৰ সেয়া মোৰ প্ৰিপেইড মিটাৰ। চ' মই ৰিচাৰ্জ কৰোঁ, অট'মেটিকলি মোৰ কাৰেণ্ট চলি থাকে, মোৰতো বিল দিয়াৰ অৰ্থই নাই। মই লগালগ ফোন কৰিলোঁ যে এনেকুৱা এটা মেছেজ পালোঁ যে মোৰ বিলখন আপডেট হোৱা নাই, কি হৈছে কওকচোন। মানে আপোনাৰ এনেকুৱা আপোনাৰ বিল পেণ্ডিং আছে, লাষ্ট বিলখন আপডেট হোৱা নাই, গতিকে আপোনাৰ আমাৰ মানে অফিচৰ পৰা আপোনাৰ ইলেক্ট্ৰিচিটি কাটি দিয়া হ'ব। তেতিয়া মই ক'লোঁ যে মই কেতিয়া পষ্টপেইড বিল দিওঁ ইলেক্ট্ৰিচিটিত কওকচোন, মোৰতো কানেকশ্যনটো প্ৰিপেইড। তেতিয়া সেইফালৰ পৰা কথা ঘূৰাই দিছে, নাই মানে আপোনাৰ প্ৰিপেইডত যে আপুনি লাষ্ট ৰিচাৰ্জ কৰিছিলে, সেই ৰিচাৰ্জটো আপডেট হোৱা নাই, গতিকে আপডেট কৰাৰ কাৰণে আমাৰ এইফালৰ পৰা আপোনাক ইনষ্ট্ৰাকশ্যন দিয়া হ'ব, আপুনি সেইমতে কৰি থাকিলে হ'ল। তাৰপিছত তেওঁলোকে মোক এটা এপ ইনষ্টল কৰিব দিলে। মই গম পাই গ'লোঁ যে এইটো বুদ্ধি, মানে এপটো এনেকুৱা যে আপোনাৰ মোবাইলত আপুনি এপটো ইনষ্টল কৰি ল'ব আৰু সেই এপটোৱে আপোনাৰ মোবাইলৰ সমগ্ৰ ডাটা কালেক্ট কৰি লৈ তেওঁলোকক পঠাই থাকিব। চ' আপোনাৰ মোবাইলত যদি আপোনাৰ গুগল পে' আছে বা কোনোবা বেংকত ধৰক এপ আছে, সেইটো তেওঁলোকে ট্ৰেক কৰি ল'ব, গোটেই পাছৱৰ্ড, আপোনাৰ একাউণ্ট ডিটেইলছ চব লৈ ল'ব। তাৰপিছত এটা ক্লিক কৰাৰ লগে লগে আপুনি যদি সেই এপটোত গৈ কিনে এটা ক্লিক কৰি দিয়ে, লগালগ আপোনাৰ বেংকৰ একাউণ্ট খালী। চ' এনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ ফ্ৰড এই মাৰ্কেটত ঘূৰি আছে। চ' এইবিলাক বাৰু ঠিক আছে, কিন্তু চবতছে মই আটাইতকৈ ডাঙৰ মানে মই যিটো আচৰিত হ'লোঁ যে সমাজৰ যিখিনি আটাইতকৈ শিক্ষিত মানুহ, এই যে ডক্তৰ দম্পতীহাল, তেওঁলোক টপ ক্লাছ মানুহ হয়, সমাজৰ এটা বহুত ওপৰত, মানে আমি যাক বহুত মানে ৰেচপেক্ট দিওঁ, সমাজৰ মানে এটা বিশেষ শ্ৰেণীৰ ব্যক্তি তেওঁলোক। আৰু তেওঁলোকে যদি এনেকুৱা শিশু নিৰ্যাতনৰ দৰে যদি কাম কৰে, আৰু শিশু মানে চাওক কিমান নিষ্পাপ শিশু, 4 বছৰ মাত্ৰ, 4 বছৰ 5 বছৰীয়া শিশুৰ লগত মানে এনেকুৱা অত্যাচাৰ, মানে মেণ্টেলিটি কোনখিনিলৈকে গুচি গৈছে মানুহৰ, ভাবি চাওক। সঁচাই মানে কথাবিলাক ভাবিলে খুব বেয়া লাগে। আৰু ইণ্টাৰেষ্টিং কথাটো যে এই যোৰহাটৰ যিটো কেছটো হ'ল, এই কেছটো হোৱাৰ পিছত মানে কিছুমান মানুহে গুগলতে হওক বা ফোন কৰি হওক লিংক বিচাৰি আছে, ভাই লিংক আছে নেকি। মানে চিন্তা চৰ্চা কিহত চলি আছে আপুনি ভাবি চাওক। আৰু আজিৰ ডেটত গুগলত হায়েষ্ট চাৰ্চ যদি হৈ আছে অসমত, এই লিংক বিচাৰি হৈ আছে। যদি অসমত আটাইতকৈ ডাঙৰ ডিমাণ্ড যদি কিবা এটা চলি আছে, সেয়া হ'ল যোৰহাটৰ লিংক। চ' হাঁহিমে এনে খঙে কৰিম। তো ৰাইজসকল, আপোনালোকৰ এই বস্তুবিলাকৰ ওপৰত দৃষ্টিভংগী কি? অকণমান ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবচোন মোৰ। মই আচলতে মোৰ এই চেনেলটোত ভ্ৰমণৰ ওপৰত ভিডিঅ' বনাওঁ, কিন্তু এই সমগ্ৰ ঘটনাবিলাক দেখা পাই মানে মনৰ ভিতৰত যিখিনি ভাৱ খেলি মেলি হৈ আছিল, সেই ভাৱখিনি প্ৰকাশ কৰাৰ কাৰণে আচলতে এই ভিডিঅ'টো বনালোঁ। চ' এইখিনি আছিল মোৰ মনৰ ভাৱ। মনটো কিবা খেলি মেলি হৈ আছে কাৰণে মানে এই ভিডিঅ'টো বনালোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবচোন এই প্ৰেজেণ্ট ছিটুৱেশ্যনৰ ওপৰত আপোনালোকৰ কি মনোভাৱ, মোৰো জানিবৰ মন গৈছে। চ' আজিলৈ এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।